নমস্কাৰ। আজি আকৌ এটি কবিতা হাতত তুলি লৈছোঁ জোন হাজৰিকা ওৰফে জোন শদিয়াই লিখি পঠিওৱা এটি কবিতা। তেখেতে হোৱাটছআপৰ যোগেদি প্ৰেৰণ কৰিছে, কিন্তু মই এনেধৰণে প্ৰিণ্ট কৰি আপোনালোকৰ ওচৰত আবৃত্তি কৰিব লৈছোঁ। এটাই কবিতা, মাত্ৰ এটাই কবিতা লিখিলোহেঁতেন মই, যিটো কবিতা তুমি জীৱনভৰ পঢ়িলাহেঁতেন। দুচকুৰ পতাত সংগোপনে বাঢ়িবলৈ দিয়া মোৰ ভালপোৱাবোৰক শব্দ শব্দ জুৰি মই সৃষ্টি কৰিলোহেঁতেন এখন সেউজীয়া পথাৰ। পৃথিৱীৰ কোলাহলৰ পৰা মুক্ত হৈ কিছু সময় হেৰাই গলোহেঁতেন যৌৱনদীপ্ত ধাননিখনৰ মাজত। প্ৰশান্তিৰ অনাবিল সুধা পান কৰি অমৰ হলহেঁতেন মোৰ কবিতা। যুদ্ধবোৰ মানুহে সহজে বুজি পোৱাৰ দৰে ভালপোৱাবোৰো বুজাহেঁতেন, সাজু হ'ব পাৰিলোহেঁতেন আমিও। সত্য, বিশ্বাস আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে এখন শেষ নোহোৱা যুদ্ধ লিপ্ত হ'বলৈ তোমাৰ বাবে, মোৰ বাবে, আমাৰ জীৱনবোৰৰ বাবে মই লিখিলোহেঁতেন এটা গীত, যি গাই গাই আমি উপভোগ কৰিলোহেঁতেন জীৱনৰ অকৃত্ৰিম স্বাদ। বৰ সহজ নহয় দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মৃত্যু হোৱা নৱবিবাহিতা ছোৱালীজনীৰ কথা। জীৱনৰ সকলো সপোন সামৰি অকালতে জীৱন হেৰুওৱা শিশুটিয়ে মৃত্যু যন্ত্ৰণাত ছটফটাই থকাৰ কথা কিন্তু সহজ নহয়। তোমাৰ দুচকুত চকুত থৈ জীৱনৰ কিছু পল উপভোগ কৰা মোৰ ওঠত তোমাৰ ওঠ থলি সৃষ্টি হয় এক ভয়াৱহ বিশৃংখলতা। মোৰ কঁকালৰ ভাঁজত তুমি দেখা সমুদ্ৰৰ অলেখ জোৱাৰ, সেয়া কম উপহাস নহয় যদি সহজ হলহেঁতেন। তোমাৰ সৈতে সেউজীয়া ঘাঁহনিডৰাৰ ওপৰেদি হাতত ধৰি খোজকঢ়া যদি সহজ হলহেঁতেন। নৈ পাৰৰ কহুৱাৰ আঁৰত খন্তেক তোমাৰ কোলাত মূৰ থৈ টোপনি যোৱা যদি সহজ হলহেঁতেন। কোনো বাধা নোহোৱাকৈ মই তোমাক ভাল পাব পৰা মই লিখিলোহেঁতেন মাত্ৰ এটাই কবিতা, যিটো তুমি জীৱনভৰ পঢ়িলাহেঁতেন। আৰু মই গুচি যোৱাৰ পিছতো মনত ৰাখিলাহেঁতেন সেই প্ৰতিটো কথা, যিবোৰ নৈখনৰ সৈতে, পথাৰখনৰ সৈতে, আকাশখনৰ সৈতে, নিৰমুখী চৰাইজাকৰ সৈতে, বৰষুণজাক আৰু প্ৰকৃতি তেনেকত বিনন্দীয় সৌন্দৰ্যৰ সৈতে সম্বন্ধ আছিল আমাৰ। খুব সুন্দৰভাৱে তেখেতে প্ৰকাশ কৰিছে, খুব সুন্দৰভাৱে লিখিছে তেখেতে, অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। তেখেতৰ জীৱনত ওতপ্ৰোতভাৱে জড়িত হোৱা কবিতা দুটি মোৰ বাবে প্ৰেৰণ কৰিছে। তেখেতক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে তেখেতৰ স্বৰচিত কবিতাটি মই আবৃত্তি কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জোনবা আপোনাক। আগলৈও যাতে এনেধৰণে আবৃত্তি কৰি যাবলৈ আমাক সুযোগ দি যায় তাকে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জোনবা আপোনাক। পুনৰ এবাৰ আপোনাক ধন্যবাদ জনালোঁ।